সৰু কালত কিছুমান এনেকুৱা মানে কি ঘটনা থাকে বা এনেকুৱা কিছুমান কথা থাকে, এনেকুৱা কিছুমান মানে কি বুলি কওঁ, এনেকুৱা চিন। তো হেল্ল' ফ্ৰেণ্ডছ, তো ৱেলকাম টু মাই ইউটিউব চেনেল। আৰু আজি মানে কি অলপমান ভিডিঅ'টো অলপ বেলেগৰ পৰা আৰম্ভ কৰিলোঁ। বেলেগৰ পৰা মানে কি এতিয়া গমেই পাইছোঁ মই নেশ্যনেল হাইৱেৰ কাষত আছোঁ আৰু পিছফালে দোকান চোকান আছে। চ' মানে কি আজিৰ ভিডিঅ'টো অলপমান বেলেগতকৈ বেলেগ হ'বলৈ যাই আছে। কাৰণ মানে কি আজি এতিয়া মানে বৰ্তমান আদাবাৰীত আহিলোঁ। আদাবাৰীত মানে কি অলপ বজাৰ চজাৰ কৰিলোঁ আৰু পিছফালে দেখাই পাই আছে সেইখন দোকান। চ' অলপমান ইয়াতে বজাৰ চজাৰ কৰিলোঁ আৰু দোকানৰ কাৰণে অলপ বজাৰ আছে। চ' সেইবিলাক বজাৰখিনি কৰি লৈ এতিয়া ঘৰত যাওঁ। ঘৰত যাই পেলাই মানে কি গম পাব নেক্সট কি হয় গম পাব। চ' ভিডিঅ'টো চাই থাকিব। আৰু মানে কি সৰু কালটো মেইন চবৰে, কাৰণ সৰু কালৰ যিবিলাক স্মৃতি বা যিবিলাক ভাল লগা অনুভৱ বা ভাল লগা কিছুমান মানে থাকে ন, সেনেকুৱালৈ উভতি যাম আজি। বলক। আৰু মই এতিয়া আছোঁ আদাবাৰী এখন হ'ল পেণ্টালুনছ। চ' আদাবাৰী পেণ্টালুনছৰ কাষতে আছোঁ। আৰু মোৰ অপজিট চাইডে মানে কি মোৰ ফালে আছে, মোৰ অপজিট চাইডত পেণ্টালুনছ আছে। চ' মোৰ ফালে আৰু মোৰ সোঁফালে আছে এখন হ'ল পাৰ্ক, আদাবাৰী পাৰ্ক। তো আটাল উদ্যান। তো এইখন হ'ল পাৰ্ক। এতিয়া পাৰ্কত নাযাওঁ, কিন্তু পাৰ্কত যোৱা সময় নাই। কাৰণ ফাৰ্ষ্ট বজাৰখিনি কৰি লওঁ আৰু বজাৰখিনি কৰি পেলাই এতিয়া ঘৰত যাওঁ। আৰু ঘৰত যাই মানে কি গম পাব নেক্সট কি হয় গম পাব। হ'ল মাৰ্কেট আৰু সেইটো মোৰ হেলমেট। এইবিলাক ৰাস্তাত। চ' এই দুদিন যিহেতু বৰষুণ দি আছিল, বৰষুণৰ কাৰণে এইবিলাক ৰাস্তাত পূৰা পানী, ফুল পানী। আৰু সেইফালে যদি দেখিছে এইটো হ'ল ট্ৰাফিক পুলিচ। ত' ট্ৰাফিক পুলিচেও মানে লম্বেন চম্বেন কোচা হাফ পেণ্ট পিন্ধি পেলাই মানে কি অন ডিউটিত মানে সেনেকৈ চলি থাকিব লগা হ'ল। কাৰণ যিহেতু পানীৰ কাৰণে নিজেও মানে একো পিন্ধিব পৰা নাই আৰু বেলেগে আৰু কি পিন্ধিব। আৰু ট্ৰাফিক পুলিচ যিহেতু সিহঁতৰ দায়িত্ব, চ' দায়িত্বটো কৰিবই লাগিব, দায়িত্ব পালন। ত' সেইবিলাকে আৰু যোৱাৰ আগতে অলপ ফুচকা খাই লওঁ ৰ, কাৰণ 10 টকা এটা বাছিল। ফুচকা অলপ খাই লওঁ, মানে 10 টকাৰ খাম নিচোন। আৰু 10 का कितना? 5। तो मालेगांव में तो 6-7 देता है, अब 5 दे रहे हैं। তো এতিয়া বস্তুখিনি লোৱা হ'ল। এতিয়া লৈ পেলাই এতিয়া ঘৰত যাওঁ। এতিয়া ঘৰত যাই গম পাব এতিয়া মই ক'ত যাম। তো এতিয়া হ'ল গাড়ীত বান্ধি ল'লোঁ। আজি মোৰ বাহনখন অলপ বেলেগ। এতিয়া ঘৰ আহি পালোঁ। ঘৰ আহি পালোঁ নহ'লে আম চাম কিবা লৈ আহিলোঁ দেই। এই আম চাম লৈ আহিলোঁ। ঘৰত যাওঁ। এতিয়া ঘৰৰ পৰা ওলাই আহিলোঁ। ওলাই আহি পেলাই এতিয়া আকৌ গৈ আছোঁ, মানে দোকানত যাম, য'ত যাম বুলি কৈছিলোঁ তেতিয়া। চ' তাতে গৈ আছোঁ এতিয়া। কাৰণ সৰু কালটো চবৰে প্ৰিয়, কাৰণ সৰু কালত যিবিলাক কাৰণ সৰু কালত যিবিলাক আমাৰ স্মৃতি থাকে, অনুভৱ থাকে, চ' সেইবিলাক মানে কি বুলি ক'ম। এই আম নাপাৰে কিয়া। সৰু কালত কিছুমান এনেকুৱা মানে কি ঘটনা থাকে বা এনেকুৱা কিছুমান কথা থাকে, এনেকুৱা কিছুমান মানে কি বুলি ক'ম, এনেকুৱা চিন কিছুমান থাকে। চ' সেইবিলাক মানে কিবা এটা ভাল লাগে। কাৰণ কিয় ভাল লাগে, কাৰণ গ'লে গম পাব। কাৰণ সৰু কালটো চবৰে প্ৰিয় হয়। কাৰণ সৰু কালত যিটো মানে কি মাৰ লগত মানে মায়ে যিটো আমাক মানে কি শাসন ব্যৱস্থা বা শাসনত চলাইছিল। চ' সেইবিলাকে আৰু সেনেকুৱা হ'ল আমাৰ ৰাস্তা। আৰু এইপিনে আকাশত চাওক, মানে 2 ঘণ্টাৰ আগত যিটো ৰ'দ দি আছিল ৰাতিপুৱাৰ পৰা, চ' এতিয়া সেই ৰ'দ নোহোৱা হ'ল আৰু মানে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। চ' এয়াই আৰু মানে বৰষুণ আহিব পাৰে আৰু ঠিক নাই।
पाहलो क्या सर जी हाँ ब्लॉग बना रहा है हाँ ब्लॉग यूट्यूब में स्कूल छुट्टी हो गया বোলে মা কামাখ্যা চেলো আৰু আজিৰ পৰা প্ৰায় 10 বছৰ আগতে মায়ে মোক এখন চেলুনত লৈ আহিছিল আৰু এই দাদাজন মোৰ কাষতে আছে চ' দাদাজনে মোক চুলি কাটি দিছিল আৰু দাদাই কিছুমান কথা ক'লে যে মায়ে কোৱা কিছুমান কথা ক'লে আৰু ভাল লাগিল কিবা এটা শুনিলোঁ যিহেতু বেলেগৰ মুখৰ পৰা শুনিলে কিবা এটা ভাল লাগে চ' ভাল লাগিল